প্ৰজাপতি এই পৃথিৱীৰ বেদান্ত যত মানে আছে আগাৰ পুৰুষৰ বাবে আপুনি সংৰক্ষণ কৰিব আৰু পিতা মহাদেৱী এই মহাপ্ৰলয়ৰ মাজত দুৰ্জয় আপুনি নিধন কৰিব লাগিব আৰু আমি কি কৰিব লাগিব মহাকাশ আপুনি সেই সময়ত সত্যবতী ৰজাকে লগত লৈ সেই মহাপ্ৰলয়ৰ মাজত যি অৱতাৰে আপুনি উদ্ধাৰ কৰিব এই সৃষ্টি সেই অৱতাৰে আপুনি গ্ৰহণ কৰি সকলো জন্তুৰে একত কৰি সংৰক্ষণ কৰিব মহাপ্ৰলয়ৰ আৰু বেছি নাই মই এতিয়া আহিলো প্ৰভু এই মহাপ্ৰলয়ত যিমান বিলাক বেদাংগ আছে এইবিলাক সংৰক্ষণ কৰাটো যে অতি অসম্ভৱ হৈ পৰিব আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদান্ত আৰু কৃষ্ণ নিদৰ্শনৰ সামগ্ৰী একতকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা মহাপ্ৰলয়ৰ পাছত কল্পৰ মানুহে পুনৰ জ্ঞান আহৰণ কৰিব পাৰে তাৰো ব্যৱস্থা কৰক কিন্তু প্ৰভু এনে ভয়ংকৰ পৰিস্থিতিত কোন কেতিয়া ক'ত থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু